নমস্কাৰ মই নিলোৎপল কাশ্যপ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হেল্পাৰ ছাৰলৈ আজি এটা নতুন ভিডিও লৈ আকৌ আপোনালোকৰ মাজত আহিছো যদি ভিডিওটো চাই ভাল পায় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষা এছএছএলসি 2007 আৰু 2008 ত যিখিনি কাৰেক্ট এনসাৰ আহিছিল সেইখিনি বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে আমি 2007 ৰ খিনি চাই লওঁ 2007 ৰ যেটো প্ৰথম বাক্য ইয়াত দিছে the new teacher teach us for 6 months এটা কি কৈছে যে নতুন শিক্ষক জনে আমাক 6 মাহ ধৰি পঢ়াই আছে এতিয়া এই যে সময় এটা বান্ধি দিছে কিমান মাহ যে 6 মাহ ধৰি লৈছো এতিয়া আমাৰ জানুৱাৰী মাহ গতিকে আমি জানুৱাৰী পৰা 6 মাহ আগলে যাব লাগিব তেতিয়া আমি গম পাম যে জানুৱাৰী ডিসেম্বৰ নৱেম্বৰ অক্টোবৰ সেপ্টেম্বৰ আগষ্ট তাৰমানে আগষ্টৰ পৰা মানুহজনে আমাক পঢ়াই আছে তাৰমানে 6 মাহ ধৰি কামটো একেৰাহে চলি আছে আৰু এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় কিয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ অৰ্থটো হ'ল যে অতীতত কামটো আৰম্ভ হ'ল কিন্তু বৰ্তমানলৈকে চলি আছে তাৰমানে কামটো ষ্টাৰ্ট হৈছিল ধৰা আগষ্ট মাহত এতিয়া জানুৱাৰী মাহ এতিয়ালৈকে চলি আছে তাৰমানে তেওঁ আজি 6 মাহ ধৰি কামটো কৰিয়ে আছে 6 মাহ আগৰ পৰা কামটো ষ্টাৰ্ট কৰিছে বৰ্তমানলৈকে কামটো চলি আছে গতিকে এটো হৈ যাব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কৰোতে আমি হ্যাভ বা হ্যাজ লগাব লাগে ইয়াত হ্যাজ লাগিব নেক্সট লগাব লাগে কি বিন আৰু ভাৰ্ব যেটো থাকিব তাৰ লগত লগাই দিব লাগিব আইএনজি গতিকে এটো হৈ গল the new teacher has been teaching us for 6 months এক নম্বৰটো হ'ল এতিয়া দুই নম্বৰটো কৈছে মোহন reached home before it started raining তাৰমানে বৰষুণ দিয়াৰ আগতে মোহন ঘৰত গৈ পাইছিল দুটা কথা আছে ইয়াত অতীতত দুটা কাম হৈছে হয় নহয় কাৰণ বৰষুণত এতিয়া তিতিব নোৱাৰি তিতিলে আকৌ সৰ্দি হ'ব সৰ্দি হলে আকৌ নাকত পাইপ ভৰাই দিয়ে আজিকালি কৰোনা বুলি নহয় জানো এতিয়া বিভিন্ন আহি আছে অমিক্ৰন আহি আছে তাৰ পিছত আকৌ কিবা বেলেগো আহিছে যি নহক গৰে বৰষুণ দিয়াৰ আগতে আমি ঘৰ পাব লাগিব এটা ঘটনাটো হ'ল কি যে মোহনে অতীতত দুটা কাম হোৱা দেখুৱাইছে অতীত কালত দুটা কাম এটা হ'ল বৰষুণ দিয়া এটা হ'ল মোহন ঘৰ পোৱা এটা অতীতত দুটা কাম হৈ যেটো আগত হ'ব হেতু সদায় পাস্ট পাৰফেক্ট হয় আৰু যেটো অতীতত পিছত হ'ব যেটো কাম দুটা কামৰ হেতু হৈ যাব সদায় সিম্পল পাস্ট টেন্স গতিকে ইয়াত দুটা কাম হৈছে কোনটো আগত হৈছে মোহন ঘৰ পোৱাটো আগত হৈছে গতিকে এটো হৈ যাব পাস্ট পাৰফেক্ট টেন্স গতিকে মোহন had reached home before it started raining যে মোহনে বৰষুণ দিয়াৰ আগতে ঘৰ গৈ পাইছিল 3 নম্বৰটো এটো অকমান মন দিব লাগিব ইয়াত এটা বৰ ডাঙৰ কথা এটা সোমাই আছে ইয়াত কি কৈছে he told us that he never tell a lie এতিয়া এটো কাৰেক্ট টেন্স হয়নে কিন্তু ইয়াত কি দিছে নেৰেশন এটা দি দিছে এটো নেৰেশন দি দিছে he told us that he never tell a lie তে বহুতে কি কৰে ইয়াত যেহেতু টোল দেখিছে ইয়াত টোল পাইছে গতিকে এটো কি কৰি দিব টেলটো বহুতে টোল কৰি দিব যে হি আমাক কৈছিল হি কেতিয়াও মিছা কথা নকয় কিন্তু এটো যদি পাস্ট টেন্স কৰি দিয়া তেতিয়া ভুল হ'ব কিয় তে নেৰেশনত এটা নিয়ম আছে যে যিবিলাক চিৰসত্য বাক্য বা যিবিলাক অভ্যাসগত কাম সেইবিলাক সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয় হেতু আমি কাৰেক্ট টেন্স কৰোটো কৰিব লাগিব হেতু আমি নেৰেশন কৰোটো ফলো কৰিব লাগিব তাৰমানে এতিয়া হি কেতিয়াও মিছা কথা নকয় এটো তাৰ এটা অভ্যাসগত কাম এটো আজি যুগত নিমিলে আজি যুগত এনেকুৱা হ'ব যে হি কেতিয়াও সঁচা কথা নকয় আজিকালি আমি সব ধৰণৰ মিছা কথা কৈ সঁচা কথা কলে আমাৰ হজমে নহয় যি নহক আজি যুগৰ কথাটো বেলেগ গতিকে ইয়াত এটো কি হ'ব এতিয়া এটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত দিব লাগিব এটো টোল কৰি দিলে কিন্তু ভুল হ'ব যে নেৰেশনৰ নিয়ম মতে এটো ভুল হ'ব গতিকে আমি ইয়াত কি কৰিম তে হি নেভাৰ tells a lie s to আমি লগাব লাগিব কিয় এই সাবজেক্টটো হল থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে আমি 2007 ত অহা গটেখিনি কৰিলো এটা আমি 2008 ত যাম এছএছএলসি 2008 ইয়াত দিছে our teacher go to London last year এটো একেবাৰে সহজ কিয় ইয়াত এটা বস্তু দিছে চোৱা যে আমাৰ শিক্ষকজন কলৈ গল লণ্ডনলৈ গল যোৱা বছৰ বহুত ধনী শিক্ষক হ'ব লাগিব নহয় জানো আমি এতিয়া অসমৰ বাহিৰতে গৈছো ভাৰতৰ বাহিৰত যাবই পৰা নাই যি নহক কোনবা এজন শিক্ষক লণ্ডনলৈ গৈছে গতিকে মই শিক্ষক মোৰ মনটো ভালে লাগিছে ঠিক আছে এতিয়া আমি কি বলো চোৱা লাষ্ট ইয়াৰ যোৱা বছৰ এই যে আমি মই আগৰ ভিডিওটো কৈছো যে লাষ্ট ইয়াৰ লাষ্ট মান্থ লাষ্ট মানডে লাষ্ট টিউজডে লাষ্ট ফ্ৰাইডে লাষ্ট উইক
যোৱা মাহ যোৱা সপ্তাহ যোৱা বছৰ যোৱা কালি এইবিলাক থাকিলে আমি কি কৰিব লাগিব সিম্পল past tense গতিকে ইয়াত go আছিলে goৰ past tense কি হ'ব went গতিকে our teacher went to London last year এই 2 নম্বৰটো এটো ঠিক এই 2007 ৰ 3 নম্বৰ নিচিনা অকমান মন কৰিব লাগিব দেই এটো যদিও অকমান কনফিউজ আছে এটো বিভিন্ন ধৰণে বিভিন্ন মানুহে বিভিন্ন ধৰণে কয় এটো অহাৰ পৰা কিন্তু মই যিমানটো জানো বা মই যিমানখিনি পাইছো আমাৰ কিতাপত হেমতেহে কম দেই এটো কোনবাই বেলেগো পাব পাৰে হেতু চিন্তা কৰিবলগীয়া নাই ইয়াত কৈছে কি জন ৰাইট এ নাম্বাৰ অফ শৰ্ট ষ্টৰিজ কি কৈছে যে জনে যথেষ্ট সংখ্যক মানে সৰু সৰু ছুটি গল্প ইতে লিখিছে লিখি আছে লিখিছিল এনেকুৱা ধৰণৰ বিভিন্ন ইয়াত একো দিয়া নাই এতিয়া যে কামটো কিতিয়া হল একো দিয়া নাই কিন্তু নিজে চিন্তা কৰা যে হি যথেষ্ট সংখ্যক কাহিনী লিখি আছে বুলি কম নে হি লিখি উলিয়াইছে আমি যেতিয়া অসমীয়াতে কথাটো কম তেতিয়া আমি এটা কথা কম কি যে হি অলপ দিনৰ আগত লিখি উলিয়াইছে তাৰ মানে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ইয়াৰ যেটো সেন্স হেতুহে হ'ব তাৰ মানে তেই হেতু বিভিন্ন গ্ৰামাৰ কিতাপত পাইছো মই হেমতেহে দিছো ইয়াত কৈছে কি জন হ্যাজ ৰিটেন মানে জনে যথেষ্ট সংখ্যক ছুটি গল্প লিখি উলিয়াইছে সেই ধৰণৰ 3 নম্বৰটো ইয়াত কৈছে উই শুড নেভাৰ টেল এ লাই এই যে শুড শব্দটো আছে ইয়াৰ অৰ্থটো কি এই সদায় উচিত বা আমি এই কামটো কৰিব লাগে এই কামটো কৰা উচিত এই ধৰণৰ ব্যৱহাৰ হয় ইয়াত কৈছে উই শুড নেভাৰ টেল এ লাই তাৰ মানে আমি কেতিয়াও মিছা কথা ক'ব নালাগে কোৱা উচিত নহয় গতিকে ইয়াত আমি একো খলনি কৰিবলগীয়া নাথাকে কিয় এটো এটা উপদেশ দিয়া বাক্যৰ নিচিনা হয় কাৰণ উপদেশ দিয়া আদেশ দিয়া অনুৰোধ কৰা বাক্যবিলাক সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সতে হয় হেকাৰণে আমি কেতিয়াবা যে প্লিজ গিভ মি এ পেইন গিফ্টটো যদি আমি ব্ৰেকেটৰ মাজত দিয়ে তেতিয়া আমি গিফ্টটো গিভে লিখিব লাগিব কিয় অনুৰোধ কৰা বাক্য এটো ঠিক তেনেকে এটা উপদেশ দিছে যে আমি কেতিয়াও মিছা কথা ক'ব নালাগে লাগিলে আমি সদায় মিছা কথা কম আমি কাৰণ উপদেশ দিয়াটো আমি সব 1 নম্বৰ মই উপদেশ দিম হেতু লাগিলে মই ফলো নকৰো যি নহক গতিকে এটো কি হ'ব উই শুড নেভাৰ টেল এ লাই আমি মিছা কথা কেতিয়াও ক'ব নালাগে এটো টেলটো টেলেই থাকিব